হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। পুনৰ এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি ৰাসৰ থাৰ্ড ডে হয় আৰু আমি গোটেইবিলাক ফ্ৰেণ্ড মিলি যাই আছোঁ তাত যাই লগ পাম। আৰু এইবিলাক কিহৰ লাইন জানেনে? এইবিলাক হৈছে আমাৰ টিকেটৰ লাইন। আৰু এইসমূহ আমাৰ খেলৰ গাড়ী। আৰু ফাৰ্ষ্ট গাড়ীখন হৈছে ৰেঞ্জ ৰ'ভাৰ, 76 লাখ টকাৰ গাড়ী। তো আপোনালোকে 100 টকাৰ টিকেট কাটক আৰু 76 লাখ টকাৰ গাড়ী জিতক। আৰু এইবাৰ আমাৰ খেলৰ গাড়ী দিছে 21খন গাড়ী আৰু টিকেট 4 লাখ টিকেট ছাপিছে। তো আপোনালোকে আহক আৰু লাইন পাতি লৈ যাওক। ব'লক এতিয়া আমি ৰাস মন্দিৰৰ ভিতৰত যাওঁ। আৰু এয়া আমি তিনিজন ভিতৰত আহিলোঁ। আৰু আপোনালোকে মূৰ্তিবিলাক চাওকচোন, কি ধুনীয়া ধুনীয়াকৈ বনাইছে। এয়া কৃষ্ণ যেতিয়া পুতনাৰ একখিনিক হত্যা কৰিছিল কামুৰি কেনে। আৰু এয়া চাওক আমাৰ ৰাধা কৃষ্ণ। ইয়াৰ মূৰ্তিবিলাক বহুত অদ্ভুত ধুনীয়া ধুনীয়াকৈ বনাইছে। আৰু চাওক, মাখন চুৰি কৰি আছে কৃষ্ণই। আৰু এইফালে বহুত মানে এতিয়ালৈকে ভিৰ হোৱা নাই, অকণমান দেৰি কৰিলে আৰু ভিৰ হ'ব। এয়া হ'ল আমাৰ শিৱ পাৰ্বতী। এয়া আমাৰ টিকলিও আহিছে। আৰু এয়া চাওক, এয়া হৈছে আমাৰ ৰামায়ণৰ ৰাম, লক্ষ্মণ আৰু সীতা। তো মূৰ্তিবিলাক বহুত ধুনীয়া কৰি বনাইছে, ভাল লাগিছে চাই। আৰু এয়া আমাৰ চেল্ফি পইণ্ট। চেল্ফি পইণ্টটো বহুত ধুনীয়াকৈ সজাইছে। আৰু এয়া হৈছে আমাৰ চন্দ্ৰয়ান 3। এইবাৰ ইয়াত চন্দ্ৰয়ান 3 বনাইছে। চন্দ্ৰয়ান 3। আৰু এইবাৰ আমি গুফাৰ ভিতৰত যাম। গুফাত কি আছে বলক চাওঁ। আৰু আমি গুফাৰ ভিতৰলৈ আহিলোঁ। ভিতৰত আহিলোঁ আৰু মানে ভিতৰত ইমান গুফাটো ডাঙৰ কৰা নাই, সৰুৱে কৰিছে। আৰু ইয়াতো কিছুমান মূৰ্তি সজাই থোৱা হৈছে চাইডে চাইডে। আৰু এয়া শ্ৰীকৃষ্ণই যেতিয়া পৰ্বতখন দাঙিছিল, তাৰ ওপৰৰ পৰা কি ধুনীয়া কৰি ঝৰ্ণা পানী পৰি আছে। আমি আগৰ দিনা আহিছিলোঁ, তেতিয়া কিন্তু এনেকুৱা পানীটো নাছিলে। এতিয়া আৰু আজি দি দিছে। আৰু এইটো হৈছে আমাৰ মদন মোহন, য'ত নাম ধৰা হয় দিল্লী। আৰু এইফালে আমাৰ ৰাস মহোৎসৱ, ৰাস মন্দিৰ। আৰু এটা শিৱ বাবা বনাইছে ইয়াতো। আৰু আগলৈকে চাব, তাতো এটা বনাইছে। আৰু আমি এতিয়া ভিতৰত যাম, কাৰণ আমি ফাৰ্ষ্টৰ দিনা আহিছিলোঁ তেতিয়া ভিতৰত যোৱা নাছিলোঁ। কিন্তু আজি আমি ভিতৰত যাম, ওপৰত উঠি মন্দিৰৰ। আৰু এয়া আমি চেণ্ডেল খুলি ল'লোঁ, ওপৰত যাম এতিয়া। আমাৰ লগত আপোনালোকেও বলক আৰু ভিতৰৰখিনি দৃশ্য চাওক, তাত কি আছে বা কেনেকুৱা। আৰু এতিয়া আমি ওপৰত উঠি আহিলোঁ। আৰু আপোনালোকে চাওক, এয়া আমাৰ কৃষ্ণ ৰাধা। আৰু ইয়াতে সকলোৱে সেৱা কৰে আৰু মন্দিৰটো চাৰিওফালে ঘূৰে। আৰু আমি ওপৰৰ পৰা দেখাইছোঁ, ওপৰৰ পৰা চাওক কি ধুনীয়া লাগে। ওপৰৰ পৰা বেছি ধুনীয়া লাগে। এয়া কৃষ্ণলীলা ওপৰৰ পৰা আৰু বহুত ধুনীয়া ধুনীয়া হৈছে। আৰু আমি মীনা বজাৰতো দেখা পাওঁ, আৰু এটা শিৱ বাবা বনাইছে, সেইটোও দেখা পায়। এয়া ৰাধা কৃষ্ণ ৰাসলীলা। আৰু এয়া আমাৰ ৰাস মন্দিৰ। আৰু চাওক, আমি মন্দিৰৰ চাৰিওপিনে ঘূৰি আছোঁ। ইয়াতো আছে, ইয়াতো ছবি আছে মাজে মাজে। এয়া কৃষ্ণই পৰ্বত দাঙি থকা দৃশ্য। আৰু ইফালে কিবা কিবি বহুত আছে। তো আমি সেৱা কৰি কেনে এতিয়া তললৈ নামি যাওঁ। এতিয়া মই তলত নামি আহিলোঁ মন্দিৰৰ পৰা, তলত যাই আছোঁ। বাবা নাছে, বাট এতিয়া বন্ধ হৈ গৈছে লাইন যোৱাৰ কাৰণে।
আৰু এয়া চাওক জুৱেলাৰীৰ দোকানবিলাক ইমান ধুনীয়া ধুনীয়া বস্তু আনিছে আৰু আমি ছোৱালী মানুহ আপোনালোকেতো জানেই ছোৱালী মানুহ এইবিলাক দেখিলে ৰখিব নোৱাৰে আহিবই কিনিব কিবা না কিবা ভাল লাগিয়ে যায় সিহঁতৰ তো আমি তাৰ পৰা আহিলোঁ ইয়াৰ চুৱেটাৰ জেকেটৰ দোকানত ইয়াতো ভাল ভাল আছিল কিন্তু এতিয়া নিকিনো লাষ্টলৈকে কিনিম কিন্তু বঢ়িয়া বঢ়িয়া আছে বস্তুবিলাক বহুত ভাল ভাল আহিছে তো আপোনালোকেও আহক আৰু কিবা কিনি বহুত বস্তু ভাল ভাল আছে কিনি যাওক এইবিলাক জোতা চপ্পলৰ দোকান আৰু চাওকচোন ইমান ভিৰ লাহে লাহে এতিয়া ভিৰ বাঢ়ি যাই আছে আৰু আমি এতিয়া মিনা বজাৰত আহি পালোঁ তো মিনা বজাৰত অকণমান চাৰিওফালে ঘূৰি চুৰি আমিও ঘৰত যাম অকণমান পিছত আৰু তাইৰ পৰা এইটো লং পেণ্টটো ভাল লাগিছে কিনিব এইটো ভাল লাগিছে বোলে আৰু দেখাইও দি আছে মই কিনিম এনেকৈ কৈ আছে তো আমি তাৰ পৰা আহিলোঁ আৰু ইয়াতে ডেন্স চলি আছে আৰু ইফালে আৰু এইবাৰ ৰাসত এখন দুখন নহয় তিনিখনকৈ নাগৰতলা আহিছে আৰু এইখন বহুত ডাঙৰ হয় আৰু দুখন সৰু সৰু আহিছে তিনিখন মানে চাৰিখন এখন হ'ল সৰু বাচ্চাৰ সেইখন মিলি হ'ল চাৰিখন আৰু আমাৰ টিকলি তাই বোলে গাড়ীত উঠে তাৰ কাৰণে ইয়াতে উঠাই দিছে ইয়াতে হাঁহি আছে ভাল লাগিছে মানে আৰু তাইক উঠিব খুজি আৰু আমি তেতিয়াৰ পৰা এনেকৈ ঘূৰি আছোঁ মানুহবিলাকে উঠি আছে আৰু আমি চাই আছোঁ কাৰণ আমাৰ হাতত মানি নাই कौन है ये लोग कहां से आते हैं আৰু আমি এতিয়া ঘূৰি চুৰি ঘৰত যাই আছোঁ আপোনালোকৰ যদি মোৰ মিনি ব্লগটো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত বাই বাই